হেল্ল' ফ্ৰেণ্ডছ, এজন খেতিয়কৰ যদি নিজৰ শস্যবিলাক নষ্ট হৈ যায়, ধ্বংস হৈ যায়, তেতিয়া সেই খেতিয়কজনৰ বাৰু কিমান দুখ লাগে আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। তেওঁৰ জীৱন জীয়াই নিয়াৰ সকলো ৰাস্তা বন্ধ হৈ যায়। তেনেকুৱা এজন খেতিয়কৰ কাহিনী আজি চাওঁ আহক। যিজন খেতিয়কৰ শস্য পথাৰবিলাক কি হ'ল যে হিল ষ্টৰ্মৰ কাৰণে, শিল বৰষুণৰ কাৰণে নষ্ট হৈ গ'ল। ক্লাছ 10ৰ ইংলিছৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আ লেটাৰ টু গড, এটা এনেকুৱা সুন্দৰ ষ্টৰী। এই ষ্টৰীটোত লেঞ্চো নামৰ ফাৰ্মাৰজনৰ কি ধৰণৰ অৱস্থা হৈছিল, তেওঁ কি উপায় অৱলম্বন কৰিছিল যেতিয়া তেওঁৰ গোটেই শস্য নষ্ট হৈ গ'ল, খুব সুন্দৰভাৱে দিয়া আছে। এটা মৰ্মস্পৰ্শী ষ্টৰী। আহক আমি আজি সেই ষ্টৰীটো শুনো। গোটেই ৰাতিপুৱাটোত কি হৈছিল যে লেঞ্চোৱে আকাশৰ পিনে চাই আছিলে। তেওঁ এজন অভিজ্ঞ খেতিয়ক। তেওঁ জানে যে এই মুহূৰ্তত যদি তেওঁৰ খেতিত অলপ পানী পৰে, খুব সুন্দৰ খেতি, খুব সুন্দৰ ফচল তেওঁ পাব। কিন্তু কিহৰ খেতি নকৰিছিল লেঞ্চোৱে? লেঞ্চোৱে কৰিছিল গোমধান, মাকৈৰ খেতি। আৰু লেঞ্চোৱে বাস কৰিছিল এটা উপত্যকাত, অকলশৰীয়া এটা ঘৰত, আৰু সেই ঘৰটো অৱস্থিত আছিল এটা চাপৰ পাহাৰৰ ওপৰত। আৰু সেই ঘৰটোৰ পৰা যেতিয়া আমি চাই পঠিয়াওঁ, তেতিয়া দেখিম যে খুব সুন্দৰভাৱে গোমধানৰ ফুলবিলাক ফুলি আছে, দূৰ দূৰণিলৈ সেই ফুলবিলাক ফুলিছে, কিছু মাকৈ লাগি আহিছে, আৰু ফুলবিলাকে প্ৰতিশ্ৰুতি দিছে যে খুব সুন্দৰ ফচল এইবাৰ হ'ব। কিন্তু লেঞ্চোৱে জানে যে এই মুহূৰ্তত তেওঁৰ পানীৰ প্ৰয়োজন, আৰু সেইকাৰণে সেই পানী পাবৰ কাৰণে তেওঁ আশাৰে আকাশলৈ চাই আছিল, উত্তৰ পূব দিশলৈ। আৰু যেতিয়া তেওঁ কিছু ক'লা ডাৱৰ দেখিলে, ঘৈণীয়েকক ক'লে, নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ ওমেন, যে চোৱাচোন সোনকালেই আমি অলপ পানী পাম। আৰু ঘৈণীয়েকেও বৰ সন্তুষ্টিৰে ক'লে, হয় হয়, ভগৱানৰ ইচ্ছা। আৰু তাৰপিছতেই লেঞ্চোৰ ল'ৰাকেইটাৰ কথা আমি গম পাইছোঁ যে লেঞ্চোৰ ডাঙৰ ল'ৰাকেইটাই পথাৰত খেতিৰ কাম কৰি আছিলে, আৰু সৰু ল'ৰাকেইটাই নিজৰ ঘৰৰ ওচৰতে খেলি আছিলে। তেনেকুৱাতে হঠাতে মাকে তেওঁলোকক আহাৰ খাবলৈ মাতিলে, চিঞৰি উঠিলে। আৰু তেওঁলোকে আহাৰ খাই থকা অৱস্থাতেই লেঞ্চোৱে আগজাননী দিয়াৰ নিচিনাকৈ কি হ'ল, ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে। বহুত ডাঙৰ ডাঙৰ ডাৱৰবিলাক, ক'লা ডাৱৰবিলাক ওচৰ চাপি আহিব ধৰিলে। খুব সতেজ সুন্দৰ বতাহ বলিব ধৰিলে। আৰু লেঞ্চোৱে ফূৰ্তিতে তেওঁ কি কৰিলে যে ঘৰৰ পৰা তেওঁ ওলাই গ'ল, মাত্ৰ বৰষুণত ভিজাৰ যিটো আনন্দ, সেই আনন্দটো পাবৰ কাৰণে। আৰু যেতিয়া তেওঁ উভতি আহিলে, তেওঁ চিঞৰি উঠিলে, এয়া বৰষুণ নহয়, বৰষুণৰ টোপাল নহয়, এয়া নতুন পইচা। চোৱাচোন, এই ডাঙৰ টোপালবিলাক 10 পইচা, সৰু টোপালবিলাক 5 পইচা। আৰু লেঞ্চোৱে খুব সন্তুষ্টিৰে নিজৰ শস্য পথাৰখনৰ পিনে চাই পঠিয়ালে। পথাৰখন ইমান বৰষুণ দি আছিল যে বৰষুণে যেন পৰ্দা এখনৰ সৃষ্টি কৰিছিল। স্পষ্টভাৱে তেওঁ ফিল্ডখন দেখিব পৰা নাছিল। আৰু তাৰপিছতেই কিন্তু হঠাৎ কি হ'ল, খুব জোৰেৰে বৰষুণ বলিব ধৰিলে, খুব জোৰেৰে বতাহ বলিব ধৰিলে, আৰু তাৰ লগতে ডাঙৰ ডাঙৰ শিল পৰিব আৰম্ভ কৰিলে। অৰ্থাৎ শিল বৰষুণ আৰম্ভ হৈ গ'ল। এজন অভিজ্ঞ খেতিয়ক হিচাপে লেঞ্চোৱে জানে যে এইটো বৰ বেয়া লৈ গৈ আছে। যদি এই শিল বৰষুণ নৰখে, তেওঁৰ গোটেই শস্য শেষ হৈ যাব। আৰু তেওঁ আশা কৰিলে যে নিশ্চয় সোনকালেই এই শিল বৰষুণজাক পাৰ হ'ব। কিন্তু সেই শিল বৰষুণজাক লগে লগে পাৰ নহ'ল। প্ৰায় 1 ঘণ্টা ধৰি গোটেই ঘৰটোত, গোটেই বাগিচা, লেঞ্চোৰ ঘৰৰ ওচৰত যি বাগান বাগিচা আছিল, ফুলনি আছিল তাত, আৰু তাৰ লগতে গোটেই শস্য পথাৰত, পাহাৰৰ দাঁতিত, মুঠতে গোটেই উপত্যকাটোত শিল বৰষুণ পৰিয়েই থাকিলে। আৰু যেতিয়া সেই শিল বৰষুণ শেষ হ'ল, লেঞ্চোৱে দেখিলে যে পথাৰখন বগা হৈ গৈছে, যেন নিমখে আৱৰি ধৰিছে। এতিয়া লেঞ্চোৱে চাই পঠিয়ালে, দেখিলে যে নাই, তেওঁৰ সেই গোমধানৰ সেই গছবিলাকত এটিও পাত নাইকিয়া হৈ গ'ল, এটিও ফুল তাত নাইকিয়া হৈ গ'ল, আৰু যি কৰ্ণ আছিল সেই কৰ্ণবিলাকো নষ্ট হৈ গ'ল। লেঞ্চোৰ গোটেই মনটো দুখেৰে ভৰি পৰিলে। তেওঁ এতিয়া গৈ পথাৰৰ মাজত থিয় হ'লগৈ, আৰু ল'ৰাকেইটাক ক'লেহেঁতেন, লোকাছ নামৰ ফৰিংবিধে যদি আক্ৰমণ কৰিলেহেঁতেন, তথাপিও হয়তো অলপ বেছিকৈ গোমধান থাকি গ'লহেঁতেন। এই শিল বৰষুণে একো বাদ নিদিলে। আৰু সেই ৰাতি তেওঁলোকে বৰ দুখত কটাইছিলে। এজনে আনজনক কোৱাকুই কৰি আছিলে, ইমান আমাৰ শ্ৰম চব অথলে গ'ল, আমাক সহায় কৰিবলৈতো কোনো নাই, এই বছৰ আমি ভোকত থাকিব লাগিব। কিন্তু যিয়েই নহওক, সেই ঘৰখনত, অকলশৰীয়া ঘৰটোত লেঞ্চোৰ পৰিয়ালটোৰ মানুহবিলাকৰ মনত কিন্তু এটাই ভৰসা আছিল, এটাই আশা আছিল যে যিয়েই নহওক ভগৱানেতো সহায় কৰিব নিশ্চয়। গতিকে তেওঁলোকে কথা বতৰা পাতিছিলে
যে ইমান দুখী নহ'বা, যদিও বহুত ডাঙৰ ক্ষতি হৈ গ'ল, মনত ৰাখা যে ভোকতটো মানুহ নমৰে। হয় সেইধৰণে কয় মানুহে যে ভোকত মানুহ নমৰে। গোটেই ৰাতিটো লেঞ্চয়ে মাত্ৰ ভাবি থাকিলে তেওঁৰ শেষ ভৰসাটোৰ কথা, যে ভগৱানৰ আশা, যি ভগৱানৰ চকুৱে তেওঁক শিকোৱা মতে যে মানুহৰ মনৰ নিভৃত কোণত কি সোমাই আছে, আনকি তাকো বোলে ভগৱানে দেখিব পাৰে। চ' লেঞ্চয়ে কাম এটা কৰিলে এতিয়া। যদিও তেওঁ খুব পৰিশ্ৰম কৰা এজন খেতিয়ক আছিল, তেওঁ কিন্তু লিখিব জানিছিলে। গতিকে তেওঁ এতিয়া এখন চিঠি লিখাৰ পৰিকল্পনা কৰিলে। সেই চিঠিখন তেওঁ পিছৰ দেওবাৰটোত, তেওঁলোকৰ তাত দেওবাৰো খোলা থাকিছিলে, পিছৰ দেওবাৰটোত তেওঁ নিজেই গৈ পেলাই পোষ্ট অফিচত দি দিম বুলি ভাবিলে। আৰু তেওঁ যিখন লিখিলে সেইখন ভগৱানলৈ চিঠিয়েই আছিল আচলতে। তাত তেওঁ লিখিলে, হে ভগৱান, যদি তুমি মোক এতিয়া সহায় নকৰা, মই আৰু মোৰ পৰিয়ালটো ভোকত থাকিব লাগিব এই বছৰ। মোক 100 পেছোৰ প্ৰয়োজন। পেছো তেওঁলোকৰ অঞ্চলবিলাকত চলা মুদ্ৰাৰ নাম। মোক 100 পেছো দিয়া ভগৱান, যাতে মই আৰু মোৰ পৰিয়ালটো জীয়াই থাকিব পাৰোঁ, আৰু যাতে মই নতুনকৈ শস্য সিঁচিব পাৰোঁ ভগৱান। গতিকে এই বুলি কৈ তেওঁ এনভেলপ এটাত সেই চিঠিখন ভৰালে, আৰু নিজেই বৰ কষ্টৰে ৰাতিপুৱাই দুকমুকালিতে তেওঁ পোষ্ট অফিচলৈ বুলি গ'ল, আৰু পোষ্ট অফিচত এটা ষ্টাম্পো কিনিলে, আৰু সেই ষ্টাম্পটো লগাই তেওঁ মেইল বক্সত এইটো পোষ্ট কৰি দিলে। আৰু এনভেলপৰ ওপৰত তেওঁ এড্ৰেছ কি লিখিছিল জানেনে? টু গড, ভগৱানলৈ বুলি লিখিছিল। এতিয়া এই পোষ্ট অফিচৰ যিবিলাক কৰ্মচাৰী, তাৰে এজন কৰ্মচাৰীয়ে সেই চিঠিখন দেখিলে, আৰু তেওঁ খুব হাঁহিলে, কাৰণ ইমান বছৰ ধৰি তেওঁ পোষ্টমেন হিচাপে কাম কৰিছে, কিন্তু ভগৱানৰ এড্ৰেছটো তেওঁ কেতিয়াও জনা নাই। গতিকে তেওঁ খুব হাঁহি তেওঁৰ বছ পোষ্টমাষ্টাৰজনৰ ওচৰত চাপিলগৈ, আৰু তেওঁক সেই অদ্ভুত সেই এড্ৰেছটো দেখুৱালে। আৰু পোষ্টমাষ্টাৰজন যিজন শকত মানুহ আছিল, কিন্তু বন্ধুসুলভ মানুহ আছিল, তেওঁ সেই চিঠিখনৰ এড্ৰেছটো দেখি খুব হাঁহিলে, কিন্তু লগে লগেই তেওঁ অলপ গম্ভীৰ হৈ গ'ল, আৰু চিঠিখন নিজৰ টেবুলত কোবাই কৈ ভাবিলে, বাহ, কি সাংঘাতিক বিশ্বাস এই মানুহজনৰ যোনে চিঠিখন লিখিছে। ভগৱানৰ লগত তেওঁ চিঠিৰ আদান প্ৰদান কৰিব বিচাৰিছে। এনেকুৱা আস্থা যদি মোৰ ভগৱানৰ ওপৰত থাকিলেহেঁতেন। তাৰপিছত তেওঁ ভাবিলে, নাই, এই লেটাৰ লিখা মানুহজনৰ ভগৱানৰ ওপৰত যি ভৰসা আছে, যদি তেওঁ লেটাৰখনৰ কোনো ৰিপ্লাই নাপায়, তেওঁৰ বিশ্বাস ভাঙি যাব। গতিকে এটা কাম কৰা যাওক, মই এই লেটাৰখনৰ এটা ৰিপ্লাই দি দিওঁ ভগৱানৰ হৈ পেলাই। এই বুলি ভাবি তেওঁ কি কৰিলে, এনভেলপটো খুলিলে, আৰু চিঠিখন পঢ়ি তেওঁ বুজিলে যে নাই, এই চিঠিখনৰ উত্তৰ দিবলৈ কেৱল মাত্ৰ সদিচ্ছা কাগজ আৰু কলম হ'লেই নহ'ব, তেওঁক লাগিব আৰু কিছু বস্তু। কি বস্তু সেয়া? মিনছ পেছো, টকাৰ প্ৰয়োজন হ'ব। কিন্তু 100 পেছোছ, এইটো বহুত ডাঙৰ এমাউণ্টটো হ'বই, কাৰণ ডাঙৰ পথাৰত শস্য সিঁচিবৰ কাৰণে যিখিনি পইচা লাগে, লগতে ডাঙৰ পৰিয়াল এটা প্ৰায় 6 মাহ এবছৰ চলিবৰ কাৰণে যিখিনি পইচা লাগে, সিমানখিনি পইচা হৈছে 100 পেছোছ। যেই নহওক, পোষ্টমাষ্টাৰজনে যে সিদ্ধান্ত লয় যে মই সহায় কৰিম, তেওঁ সেই সহায় কৰিমেই বুলি ভাবিলে। তেওঁ নিজেই নিজৰ দৰমহাৰ কিছু অংশ ডনেট কৰিলে, নিজৰ কৰ্মচাৰীবিলাকৰ পৰাও কিছু ধন তেওঁ কালেক্ট কৰিলে, আৰু তেওঁৰ বন্ধু কিছুমানকো তেওঁ বাধ্য কৰালে যে ভাই দিয়াচোন, এটা চেৰিটিৰ কামৰ কাৰণে কিছু পইচা দিয়া। আৰু এনেকৈ কিন্তু তেওঁ 100 পেছোছ গোটাব নোৱাৰিলে, মাত্ৰ আধাতকৈ কিছু অলপহে তেওঁ গোটাব পাৰিলে। আৰু যিয়েই নহওক, সেই গোটেই পইচাখিনি তেওঁ এটা এনভেলপত ভৰালে, য'ত টু লেঞ্চো বুলি লিখা আছিল, আৰু তাৰ লগত এখন সৰু কাগজো ভৰালে, আৰু তাত তেওঁ গড বুলি লিখি দিলে, যাতে লেঞ্চয়ে ভাবে যে হয়, এই পইচাখিনি ভগৱানে পঠিয়াইছে। আৰু এই বুলি তেওঁ মেইল বক্সত ভৰাই দিলে। পিছৰ দেওবাৰটোত লেঞ্চো আকৌ আহি সুধিলে, মোৰলৈ কিবা চিঠি আছে নেকি? আৰু সেই পোষ্টমেনজনে তেওঁক সেই চিঠিখন আগবঢ়াই দিলে। পোষ্টমাষ্টাৰজনেও চাই আছিল দূৰৰ পৰা, ভাবিছিল এটা সন্তুষ্টি তেওঁ অনুভৱ কৰিছিল, ভাল কাম কৰাৰ পিছৰ যি সন্তুষ্টি, সেইটো তেওঁ অনুভৱ কৰি পেলাই চাই আছিলে। আৰু লেঞ্চয়ে লেটাৰখনৰ লগত পইচা পালে। তেওঁ কিন্তু অলপো ছাৰপ্ৰাইজ, অলপো আচৰিত নহ'ল, ইমান গভীৰ আস্থা আছিল তেওঁৰ ভগৱানৰ ওপৰত। এতিয়া তেওঁ পইচাখিনি কাউণ্ট কৰিব ধৰিলে, কিন্তু দেখিলে যে কম আছে দেখোন। এতিয়া তেওঁ অলপ খং উঠাৰ নিচিনা লাগিলে। তেওঁ পোষ্ট অফিচৰে এখন খিৰিকীৰ ওচৰত গৈ ক'লে যে মোক কাগজ আৰু চিয়াহী দিয়কচোন। আৰু তাৰপিছত পাব্লিক ৰাইটিং টেবুলত তেওঁ লিখিব ধৰিলে। লিখোঁতে অলপ কষ্ট হৈছিল, মনৰ ভাৱবিলাক প্ৰকাশ কৰোঁতে কপালখন কোচ খাই গৈছিল। তাৰপিছত লগে লগেই তেওঁ সেই চিঠিখন মেইল বক্সত ভৰাই দিলে। পোষ্টমাষ্টাৰজনে যোন খুব আগ্ৰহেৰে চাই আছিলে
তেওঁ ভাবিছিল যে নিশ্চয় খুব কৃতজ্ঞতামূলক এখন চিঠি লিখিছে। তেওঁ লগে লগেই সেই মেইল বক্সৰ পৰা লেটাৰখন কালেক্ট কৰিলে আৰু পঢ়িব ধৰিলে। তাত লিখা আছিল যে ভগৱান, মই তোমাক যিখিনি পইচা বিচাৰিছিলোঁ তাৰ মাত্ৰ 70 পেছোছ 70 পেছোছহে মোৰ হাতত আহিলে। মোক বাকীখিনিও পঠিয়াই দিয়া ভগৱান, কাৰণ মোক খুবেই দৰকাৰ এইখিনি পইচা। কিন্তু ভগৱান, এইবাৰ পোষ্ট অফিচৰ জৰিয়তে নপঠিয়াবা। এই যে পোষ্ট অফিচৰ মানুহখিনি, ইহঁত চোৰৰ দল এটা। মানে তেওঁ ভাবিলে যে ভগৱানে নিশ্চয় 100 পেছোছেই পঠিয়াইছিলে, কিন্তু 30 পেছোছ পোষ্ট অফিচৰ এমপ্লয়ীবিলাকে নিজে লৈ ল'লে সেইখিনি পইচা। ইমান সহজ সৰল সোজা মানুহ আছিল লেঞ্চ'। ভাবকচোন পোষ্টমাষ্টাৰজনৰ মনত কেনেকুৱা ভাৱ হৈছিলে। নিশ্চয় তেওঁ অনুভৱ কৰিছিল যে উপকাৰী অজগৰে খায়। কিন্তু লেঞ্চ' আছিল এজন এনেকুৱা সোজা মানুহ, তেওঁ ভাবাই নাছিল যে এইখিনি পইচা আনে পঠিয়াইছে। তেওঁ ভাবিছিল যে ভগৱানেই পঠিয়াইছে। গতিকে কাহিনীটোৰ এটা টুইষ্ট আছিল, নহয় জানো? তেনেকুৱা টুইষ্টবিলাককে আমি লিটাৰেচাৰত আইৰনি বুলি কওঁ।